हेलो बंधुসকল কেনে আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে বন্ধুসকল আপোনালোকে দেখাই পাইছে যে মই কুৰ মাৰি আছো আসলতে কথাটো হল এনেকুৱা ধৰণৰ যে আমাৰ ঘৰৰ পাছফালে অকনমান ঠাই আছে তাতে জংঘল হৈ আছিল হেবোৰ কাটি মেলি এতিয়া মই তাতে খেতি কৰো বুলি ভাবিছো আৰু সেই কাৰণে কুৰ মাৰি আছো এতিয়া মই কি খেতি কৰো কেনেকৈ কৰো সকলো জানিবলৈ হলে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব লাগিব তেন্তে বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিও আৰম্ভ কৰো ফুল গছ ৰোৱা হৈছে ফুলটো হৈ আছে আৰু ইয়াতে এই দুটা ডালিম গছ জাষ্ট ৰোৱা হৈছে ডাঙৰ হ'ব ডালিম খাম আমি বন্ধুসকল কথা এটা কৈছোঁ বহুত বেছি ভাগৰ লাগিছে কাৰণ কোৰ মাৰিলে এইটো এটা এক্সাৰচাইজ আৰু যেহেতু কোৰ মাৰি আছোঁ বহুত বেছি ভাগৰ লাগিছে সঁচাকৈ বহুত ভাগৰ লাগিছে আৰু এইবোৰ যদি সদায় কৰিব পৰা যায় তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে খুবেই বেছি ভাল সেইটো কাৰণেও মাৰি আছোঁ আৰু আমাৰ এনেও কাম কৰা নহয় আৰু সেইকাৰণে কোৰ অলপ মাৰিলে অকণমানটো কিবা এটাতো হ'ব সেইকাৰণে কোৰটো মাৰিছোঁ দেখিছেনে মোৰ খেতিয়ক লাগিছেনে খেতিয়ক লাগিছেনে অকণো লগা নাই চাগে ন গাঁৱৰ খেতিয়কসকল লগত আমি পাৰিম নেকি সিহঁতি আমি অকণমান কোৰ মাৰিলে আমাৰ ভাগৰ লাগি যায় ইয়াতে গোটেই দিন কোৰ মাৰি থাকিলেও একো নহয় এতিয়া বন্ধুসকল আপোনালোকে দেখাই পাই আছে যে ইয়াতে বেঙেনা ৰুই থোৱা আছে আমি বেঙেনা খেতি কৰিম ইয়াতে ৰুই থৈছোঁ অলপমান ডাঙৰ হ'ব আৰু যেতিয়া ৰুব পৰা সময় হৈ যাব ইয়াৰ পৰা উঠাই আমি তাত ৰুই দিম আৰু এনেকুৱা বেলেগ জেগাত আৰু পুলি কিছুমান ৰুই থোৱা আছে সেইবোৰো আমি ইয়াতে আনি পেলাই ৰুই দিম লাওৰ পুলিও আনি থোৱা আছে আৰু লাও পুলিবোৰ আনি পেলাই আমি ৰুই থ'ম এয়া পুলি ইয়াতে আনি থোৱা আছে এই পুলিও আমি ইয়াতে ৰুই দিম আৰু ধুনীয়াকৈ খেতি কৰিম বন্ধুসকল এই মুৰ্গীকেইটা দেখিছেনে এই মুৰ্গীকেইটাই বিৰাট দিগদাৰ দিয়ে এতিয়া খেতি যে কৰি আছোঁ মনতে ভয় কিজানি গোটেইখন খাই যাতে নাপেলাওক খাই দিয়ে নহয় তাকে ভাবি আছোঁ কি কৰোঁ নেট মাৰিব লাগিব নহ'লে বেলেগ ব্যৱস্থা কৰিব লাগিব ইহঁতৰ পৰা ৰক্ষা পাবলৈ নহ'লে ইহঁতে চব খাই পেলাব ইমান কষ্ট বেকাৰ হ'ব মেহনত বন্ধুসকল আপোনালোকে দেখাই পাই আছে যে আমাৰ ইয়াতে সৰু এটা ফুলৰ বাগান আছে বুলি ক'ব পাৰে ইয়াতে সৰু টাবত ফুলবোৰ লগাই থোৱা আছে বিভিন্ন ধৰণৰ ফুল আছে আৰু সেইবোৰ আমি তাত লগাম খেতিৰ লগতে বাগানো কৰিম দেখা ধুনীয়া ধুনীয়া ফুলৰ বস্তু আছে ৰুই থোৱা আছে এইটো ব্ৰেক চলি আছে ব্ৰেক কামৰ মাজত চাহ বন্ধুসকল এই চাহৰ মাজতে কথা এটা কৈ থওঁ যে আমি টাউনত থকা মানুহ আৰু টাউনৰ মানুহৰ ঘৰ বনাবই জেগা নাথাকে আমাৰ অলপমান মাটি আছে দেখিছেই পিছফালে অলপমান বাৰী অলপ আছে ইয়াতে আছে আপোনাৰ নাৰিকল গছ তামোল গছ আছে বগৰী গছ আছে আম গছ আছে মধুৰিআম গছ আছে কলগছ আছে পাণ গছ আছে এনেকুৱা কিছুমান গছ আছে এতিয়া এই বাৰীটো জংঘল হৈ আছিল তাৰমানে তাৰপিছত এতিয়া চাফা কৰি এই বৰষুণ ছিজনটো গ'ল যিহেতু এতিয়া মানে শীতকালীন আহিছে সেইকাৰণে চাফা কৰি অকণ কোৰ চোৰ মাৰি মাটিখিনি সেই সমান কৰিছোঁ এতিয়া আমি পাচলি ৰুম শাক ৰুম বেঙেনা ৰুম বিলাহী ৰুম আৰু সেইবোৰ খাই থাকিম আৰু আপোনালোকক দেখুৱাই থাকিম বন্ধুসকল আপোনালোকক ইয়াতে কথা এটা কৈ থওঁ যে এই সম্পূৰ্ণ ভিডিঅ'টো বনোৱাত সহায় কৰিছে মোৰ মৰমৰ মানুহজনীয়ে মানে তাই কৈ থাকে যে মই আপোনাক ইমান সহায় কৰি থাকোঁ আপুনি মোৰ কথা কেতিয়াও নকয় সেইবুলিয়ে আজি তাইৰ কথা ইয়াতে কৈ দিলোঁ খেতি কৰিবই লাগিব খেতি এইবাৰ নহ'লে কথা বেয়া হৈ যাব খেতি কৰিবই লাগিব খেতি ক'বই লাগিব ইমান কষ্ট কৰিছোঁ কোৰ মাৰিছোঁ ৰাতিপুৱা উঠি কোৰ মাৰিছোঁ দুপৰীয়া আহি পেলাই কোৰ মাৰিছোঁ মাটি এতিয়া কিমান ধুনীয়া লাগিছে চাওকচোন চাবৰ কাৰণে কিমান সমান হৈ আছে খেতি কৰিবলৈ চাৰিওফালে বিল্ডিং চাওকচোন এইপিনে বিল্ডিং সেইফালে বিল্ডিং সেইপিনে আমাৰ এইফালে দেখাই দিয়া এইফালে বিল্ডিং চাওক চাৰিওফালে বিল্ডিং এই ঠাইডোখৰত যদি আহোঁ কিমান ভাল লাগে ভাবকচোন চহৰৰ মাজত যদি অকণ মাটিতে থাকে বাৰী এখন থাকে কিমান ভাল লাগে কিমান বস্তু ৰুবলৈ পাৰি ইয়াত আহিয়ে শান্তি লাগে এতিয়া সেই জংঘল হৈ আছিল কাৰণে এতিয়া চাফা কৰিলোঁ খেতি কৰিম বুলি এই চহৰৰ মাজত যদি এনেকৈ সৰু খেতি এটা কৰিব পৰা যায় নিজৰ মনটোৱে ভাল লাগে আচ্ছা যি কি নহওক তেন্তে বন্ধুসকল লগ পাই আছোঁ আনটি ভিডিঅ'ত তেতিয়ালৈকে বাই জয় অসম ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব শ্বেয়াৰ কৰিব পাহৰি নাযাব